Simonat ji Swornil Porokh মাৰ্কৰ কেণ্টিনখনত প্ৰায়ে কলেজীয়া ল'ৰা-ছোৱালীৰ ভিৰ। ওচৰ-পাজৰৰ প্ৰায় সকলো কলেজৰে ল'ৰা-ছোৱালী তাৰ কেণ্টিনখনলৈ আহে। কেণ্টিনখনৰ গাতে লাগি থকা আহঁতজোপাৰ ছাঁ খুব ধুনীয়াকৈ ঠাইখিনি আৱৰি থাকে। গৰম দিনত সেই ছাঁখিনিতেই দুযোৰ টেবুল চকী পাৰি থোৱা থাকে। বহুতে বাহিৰৰ সেই চকী টেবুলখনতেই বহি কেণ্টিনৰ চাহ নাস্তা খাই ভাগৰ জোৰায়। কেণ্টিনখনৰ বাওঁফালে থকা ডাঙৰ আলমাৰিটো গ্লাছেৰে আবৃত। তাত নতুন নতুন মিঠাই, কেক আদি খাদ্য সম্ভাৰ যুগুত কৰাই আছে। আলমাৰিটোৰ ওপৰৰ এটা দিশত নেছকেফে বুলি লিখাই থকা ক'লা ৰঙৰ বাকচ এটা আছে। চাহ নোখোৱা বহুতে তাৰ পৰা কফি খাব পাৰে। মাত্ৰ তাত থকা বুটাম এটা টিপিলেই হ'ল। কেণ্টিনখনৰ বাৰাণ্ডাতে তাৰে কৰ্মচাৰী এজনে চাহ বনায়। কাঠৰ সৰু টেবুল এখনৰ ওপৰখিনি ঢাক যোৱাকৈ গ্লাছেৰে তাৰ ৩টা দিশ বেৰি লোৱা আছে। টেবুলখনৰ তলভাগো টিনেৰে একেই দিশেৰে আবদ্ধ হৈ আছে। বাহিৰৰ পৰা সেই গ্লাছৰ মাজেৰে দেখা যায় যে কৰ্মচাৰীজনে গেছৰ ষ্টোভটোত এটা ছাইবৰণীয়া কেটলিৰ ওপৰত কিবা সেকি আছে। ভালকৈ লক্ষ্য কৰি জোনাকীয়ে দেখিলে তিল চাউলৰ গুৰিৰে বন্ধা কাপোৰৰ বগা টোপোলা এটা কেটলিটোৰ ঢাকনিখনৰ সাজ থকাৰ দিশে লৈ কেটলিটোৰ ভাপ গৈ থকা বহল মুখখনত তেওঁ ধুনীয়াকৈ বহাই দিছে। সৰুতে এনেকৈ মাকে পিঠা বনোৱা জোনাকীৰ মনত আছে। মাক নোহোৱাৰ পৰা তাই বহু কথাই শিকাত বাধা পালে। সেই পিঠাৰ সোৱাদ তাইৰ জিভাত এতিয়াও জীয়াই থকা যেন অনুভৱ হয় তাইৰ। দাদা, পিঠাখন দিবচোন, লগতে লাল চাহ। কৰ্মচাৰীজনক তেনেকৈ কৈ জোনাকী কেণ্টিনখনৰ ভিতৰত সোমাল। পুৰণিকলীয়া ডিজাইনৰ কোঠাটো। ৱালবোৰৰ তলভাগ পকী কৰা। ওপৰৰ ভাগবোৰ কাঠৰ ফ্ৰেমত আবদ্ধ একোখন ফলক। বাঁহ, বেত আৰু এঠা মাটিৰে তৈয়াৰী ফলকবোৰ। ৰং কৰা আছে যদিও ফলকবোৰৰ দুই এঠাইত ৰং এৰি তাৰ ভিতৰৰ মঙহখিনি ধুনীয়াকৈ স্পষ্ট হৈ আছে। সেই ফলকবোৰৰ আয়তন ৪-৫ হাতমান বৰ্গাকৃতিৰ। কোঠাটোৰ প্ৰায় ১০-১২খনমান কাঠৰ টেবুল আছে। প্ৰতিখন টেবুলত ৪খনকৈ চকী। প্লাষ্টিকৰ চকী। প্ৰত্যেকখন টেবুলতে কলেজীয়া ল'ৰা-ছোৱালী আছে। তাৰে এখন খালী চকী বিচাৰি জোনাকী বহিল। কেণ্টিনৰ ল'ৰা এটাই তাইক চাহ পিঠা দি গ'ল। তাই চাহত এচুমুক দি চৌদিশটো ভালদৰেই চালে। প্ৰায়খিনিয়েই নিজৰ লগত ব্যস্ত। কোনোজনে দলীয় আড্ডাত, যদি কোনোজনে ব্যক্তিগত। তাইৰ ভাৱ আহিল যে কলেজৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে যদি নিজৰ ডিগ্ৰী লাভৰ উদ্দেশ্যেৰে আহে, তাৰে আন একাংশই বাস্তৱ জীৱনৰ ৰংখিনি মনৰ মাজেৰে জুখি উপভোগ কৰে। তেনে একাংশৰ কথা জোনাকীৰ কাণত পৰে। এইবাৰ হাইথা মাটিত পৰিব। কলেজৰ টপাৰজনী নাট্যকাৰ চন্দ্ৰৰ প্ৰেমত পৰিছে। ৰাহুলে ক'লে। আমাৰ নাট্যকাৰ জীয়েছ নে? জাহ্নুই সুধিলে। নিহাৰিকা সন্দিকৈ এতিয়া চন্দ্ৰৰ প্ৰেমত। পাৰ্থই ক'লে। সিদিনা ৰয়েল বৰুৱাক জেললৈ পঠোৱাটো চন্দ্ৰৰে হাত আছিল। কিশোৰ ৰাজবংশীৰ লগতো ভাল সম্পৰ্ক তাৰ। ৰাহুলে ক'লে। তাৰ মানে চন্দ্ৰ নাট্যকাৰ। সামাজিকভাৱেও চৰ্চিত। জোনাকীৰ মনটো ভাল লাগিল যদিও নিহাৰিকাজনীৰ কথাই মূৰ গৰম কৰিলে তাইৰ। কোন এই নিহাৰিকা সন্দিকৈ? জোনাকীয়ে অলপ অস্থিৰ হ'ল। তাই শুনিছিল টপাৰজনী ইংলিছ ডিপাৰ্টমেণ্টৰ। জোনাকী? শৈশৱৰে বন্ধু ৰূপমে মাত দিলে তাইক। আৰে ৰূপম, তয়ো ইয়াত? কোন ডিপাৰ্টমেণ্ট? চকু দুটা ডাঙৰ কৰি জোনাকীয়ে ৰূপমক সুধিলে। ইংলিছ। তই ক'ত? মাছ কম। বঢ়িয়া। ক্লাছ নাই নেকি এতিয়া? অলপ দেৰিকৈ আছে, যাম। ঠিক আছে, মোৰ এতিয়া আছে হা, পিছত লগ পাম, বাই। বাই। ৰূপম যোৱাৰ পিছত জোনাকীয়েও ডিপাৰ্টমেণ্টলৈ যাব ওলাল। ৰূপমকে নিহাৰিকাৰ বিষয়ে অলপ ডাটা কালেক্ট কৰিব ক'ম। চন্দ্ৰৰ পুৰণি নে নতুন চিনাকি তাই উলিয়াব লাগিব। জোনাকী নিজৰ মাজতে গুণাগঠা কৰি ডিপাৰ্টমেণ্ট পালে। এইবাৰ ফ্ৰেছাৰ্ছতে গম পাবি নতুন জেছ কোন হ'ব।
ভাস্কৰহঁতৰ দলটোৰ পৰা কৌষ্ঠৱৰ মাতটো শুনি জোনাকী স্থিৰ হ'ল তাতে। তাৰ মানে কলেজৰ নৱাগত আদৰণিৰ পিছতেই ছাত্ৰ একতা সভাৰ নিৰ্বাচন। চন্দ্ৰৰ কাৰ্যকাল শেষ হ'ব এইবাৰ। তেওঁ আজৰি হ'লে দুয়ো একোণত বহি মনৰ কথা পাতিব পাৰিম। জোনাকীয়ে অলপ ফৰকাল মনেৰে ক্লাছৰুমত সোমাল। তাতেও একেই নিৰ্বাচনৰ কথা। ভালপোৱা বুঢ়াটো নিৰ্বাচন সোমালে কেনে হয়? জিন্তিৰ এই কথা তনুশ্ৰীয়ে মাত দি সহযোগ কৰে। আজিকালি প্ৰেমো এক নিৰ্বাচনী প্ৰচাৰ। বিয়া সবাহত যাবা, ল'ৰাৰ মাকবোৰে ছোৱালীৰ আগত ল'ৰাৰ প্ৰশংসা কৰে আৰু ছোৱালীৰ মাকবোৰে চাকৰি কৰা ল'ৰা পালে তাৰ আগত ছোৱালীৰ গুণ গাই শেষ কৰে। তনুশ্ৰীয়ে ক'লে, হয়ো, বৰ বিৰক্তি পায় খোপাৰ পৰা। পল্লৱীয়ে হয়ভৰ দি ক'লে, লাভ মেৰেজ কৰি বহুত সুখত থাকে। শিখাই অলপ যুক্তি দিয়ে। মই এইবোৰ প্ৰেম বিয়া ভাল নাপাওঁ। নিজৰ কেৰিয়াৰটো মেইন। নিজে চাকৰি ল'ম, খাম ঘূৰিম বিন্দাছ। মন ডাঠ কৰি নয়নাই ক'লে, জোনাকীৰ এখন নিজা জগত আছে, য'ত তাই মালা গুঠে ৰজনীগন্ধা ফুলৰ, স্বচ্ছ নিকা প্ৰেমৰ, বৰ্ণিল সপোনৰ। সমিধান বিচাৰি তাই কলেজৰ কাষেৰে যোৱা বোৱতী নৈখনৰ কাষলৈ গ'ল। মনত খামুচি ধৰা কথাবোৰ নৈখনৰ পানীৰ সোঁতত বিলাই দিলে। নৈৰ পাৰৰ বালি চাপৰিত খালী ভৰিৰে থিয় দিলে তাই। দুহাত বহলকৈ মেলি দিলে। নৈৰ পানীৰ সোঁতে লৈ অহা এজাক সমীৰে চুই গ'ল তাইক। তাই অনুভৱ কৰিলে, প্ৰেম হয়তো এনেকুৱা, যাক অনুভৱ কৰিব পাৰি, জীয়াই ৰাখিব পাৰি হৃদয়ৰ নিভাঁজ কোণত। বতাহজাকৰ পৰশত নৈৰ পাৰৰ খাগুৰি বনখিনিয়ে পৰস্পৰে পৰস্পৰক আলিংগন কৰিলে।